হাই নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি পূজা চাবলৈ আজি অষ্টমী পূজা আজি যাবলৈ ওলাইছোঁ। এতিয়া ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ক'ত ক'ত নোযাওঁ আপোনালোকক দেখুৱাই যাম, সকলোৱে চাই থাকিব। আমি প্ৰথমতে ছয়গাঁৱৰ পৰা আৰম্ভ কৰিলোঁ আৰু ইয়াতে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এইটো মহিষাসুৰ 35 ফুট উচ্চতাৰ মহিষাসুৰ আৰু ইয়াতে মানৱ প্ৰতিমা গধূলিৰ পৰা দেখুওৱা হয়। মানুহৰ দ্বাৰাই প্ৰতিমা তেনেকৈ দেখুওৱা হয় আৰু গধূলিৰ অকণমান আপোনালোকক সপ্তমীৰ দিনা দেখুৱাই দিম গধূলিৰ। আৰু আজি হৈছে অষ্টমী। ইয়াতে ছয়গাঁৱৰ মেইন ৰাস্তাৰ ওচৰতে হয় আৰু এয়া চাওক ছয়গাঁৱত মানৱ প্ৰতিমা এয়া সপ্তমীৰ দিনাৰ ৰাতি উঠা অকণমান দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ। এই প্ৰতিমা যে দেখিছে আপোনালোকে এইবোৰ গোটেইবোৰ মানুহে হয়। মানুহে এনেকৈ আছে আৰু অকণমান সময় দেখুওৱা হয়, তাৰপিছত আৰু মানে পিছত পৰ্দা টানি দিয়া হয়। তাৰপিছত অকণমান সময় থাকে মানুহে যিহেতু আৰু এনেকৈ থাকে কিছু সময়। এইটো দৃশ্য চাই লওক আপোনালোকে অকণমান। এয়া হৈছে ছয়গাঁৱত। আৰু এতিয়া আহিলোঁ গুমিত, মাহীহঁতৰ গাঁৱত পূজা হয়, তাতে মেখেলা চাদৰ পিন্ধিলোঁ। এতিয়া পূজাত আছোঁ, গুমিৰ পূজাত এয়া অকণমান দেখুৱাই দিছোঁ ইয়াৰো পূজা। এয়া চাই লওক আৰু আপোনালোকে ক'ত ক'ত পূজা চালে কমেণ্ট কৰি জনাবচোন। এয়া হৈছে গুমিৰ পূজা। এতিয়া পূজা বুলি আমি বেলুন কিনিম দোকানত আহিছোঁ। এইফালে পূজা, এইফালে দোকান। আৰু পূজা বুলি ক'লেনো জিলাপি নাখালে কেনেকৈ হ'ব, সেইকাৰণে আমি ভাবিলোঁ জিলাপিয়ে খাই দিম প্ৰথমতে। আৰু এইফালে বনাই আছে গৰম গৰম জিলাপি, সেইকাৰণে আমি আহি গ'লোঁ জিলাপি খাবলৈ। আৰু ইয়াতে মানে জিলাপি নায়ে, বহুত মানুহৰ ভিৰ লাগিছে, জিলাপি লৈ যাই আছে, বনাই আছে, নি আছে তেনেকৈ। আমিও আহিলোঁ, এতিয়া ৰখি আছোঁ জিলাপি খোৱালৈ। এয়া বনাই আছে, ভাবিলোঁ দেখুৱাই দিম এইখিনি বনোৱাখিনিও। আৰু ইয়াতে দিছে চেনি পানীত দিলে, ৰখি আছোঁ আমি খাবলৈ। এয়া সেইফালে জিলাপি আনিলোঁ। এতিয়া ল'ম আমি বেলুন। মানে পূজা বুলি ক'লে আৰু বেলুনটো ল'লে কিবা এটা ভাল লাগে, সেইকাৰণে লওঁ। আৰু এইফালে হৈছে গণেশ মন্দিৰ, পূজা তাতে ওচৰতে হয়, দুৰ্গা পূজা ইয়াতো। আৰু এতিয়া আহিলোঁ আমি মাহীহঁতৰ ঘৰৰ পিছফালে চেগুনৰ বাৰী ইয়াতে। আৰু ইয়াতে বহুত মানে ঠাণ্ডা পায় আৰু ৰিলচো বনাওঁ দুটামান। মেখেলা চাদৰ পিন্ধি আছে যিহেতু, ফটো দুখনমান উঠি ইয়াতে ফটো উঠিব পাটনাখনৰ মাছ। এতিয়া আমি baghesorit যাবলৈ ওলাইছোঁ, যাই কিনে লগ পাইছোঁ। আৰু এয়া আমি গৈ আছোঁ baghesorit। এয়া মাহীৰ ল'ৰাটো তাৰ লগৰ আৰু মাহীৰ ছোৱালীজনী আৰু মই, আমি স্কুটিৰে সিহঁতে বাইকেৰে এনেদৰে যাই আছে, বহুত দূৰ নহয়। আৰু মাহীৰ ছোৱালীজনীয়ে এইখিনি ভিডিঅ' বনাইছিলে, সেইকাৰণে আপোনালোকক এইখিনি দেখুৱাই দিলোঁ গৈ থকাখিনি। আৰু তাত গৈ লগ পাম আৰু গোটেইখিনি দেখুৱাই যাম। আমিও ফাৰ্ষ্ট এইবাৰ এনেকৈ আহিছোঁ, বহুত দূৰো নহয়, তথাপিও অহা নহয় এইফালে। আৰু আপোনালোককো আজি দেখুৱাই দিলোঁ, আমিও আহিলোঁ। আমি আহি পালোঁ এতিয়া আৰু ইয়াতে শুনি আছোঁ বহুত মানুহ হয়। আৰু আমি স্কুটি বাইক থৈ লওঁ ইয়াতে, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। আৰু ইহঁত দুজনে জানে গোটেইখিনি, আমি দুজনীহে অহা নাছিলোঁ, সিহঁতে চিনি পায় গোটেইখিনি। এতিয়া আমি baghesorit। আৰু এয়া গেটতে পানী ছটিয়াই আছে, ভাল লাগিছে। আৰু ইফালে লাইন ধৰিলোঁ আমিও, বহুত মানুহ হৈছে, গেটৰ পৰাই লাইন ধৰিছোঁ ইফালে পূজা কৰিবলৈ। আৰু এয়া পূজা কৰা ইয়াৰ মন্দিৰটোৰ পিছফালে আৰু নতুনকৈ সেইটো মন্দিৰ বনাই আছে, আৰু সেইটোও চাবলৈ আহিলোঁ আমি। এইফালে পাহাৰৰ মাজত ঠাইখিনি ধুনীয়া লাগে। মন্দিৰ এইফালে ফটোৰ পষ্ট দি আছে, কি ধুনীয়া লাগিছে না ঠাইখিনি। ইয়াতে হ'ল আমাৰ পূজা কৰা, চাই ওলাই আহিলোঁ। ইয়াতে এইটোৰ ওচৰতে আৰু আগত মানে আৰু ধুনীয়া লাগে সেইটো মন্দিৰ আছে,
সিহঁতে ক'লে আৰু আগত এটা আছে তাত গৈ আছোঁ এতিয়া বেছি দূৰত নহয় এইটো ওচৰতে হয় ইয়াতো মানুহবিলাক গৰমতে বহি আছে আৰু ইয়াতে বাঘেশ্বৰী হয় যিহেতু বাঘ থাকিবই বাঘৰ মূৰ্তি আৰু ইয়াতে এইটো মন্দিৰৰ ভিতৰত সোমালো ইয়াতে আৰু ইমান ধুনীয়া লাগিছে মানে গোটেইবিলাক মূৰ্তি বনাই থৈছে এইফালে ফাৰ্ষ্ট আহিছোঁ ধুনীয়া লাগিছে এইফালে হনুমান মূৰ্তিবিলাক গোটেই এনেদৰে বনাই থৈছে আৰু ওপৰত অকণমান ওপৰত উঠিব লাগে এনেকৈ বনাই দিছে পাহাৰৰ হয় যিহেতু অলপ ওপৰত হয় সেইখিনি আৰু সেইফালে মহাদেৱে পাৰ্বতীক কান্ধত লৈ যোৱা তেনেকৈ বনাই থৈছে মূৰ্তি ঠাইখিনিও ধুনীয়া লাগিছে আৰু মানে পৰিৱেশটো ইমানেই ভাল লাগিছে আহি আৰু ইয়াতে গোটেইখিনি আছে বহুত মহাদেৱ পাৰ্বতী বিষ্ণু ওপৰৰ পৰা আপোনালোকক অকণমান দেখুৱাই দিছোঁ এতিয়া যাবলৈ ওলাইছোঁ বাঘেশ্বৰীৰ পৰা ইমান ধুনীয়া লাগিছে ঠাইখিনি বাপৰে কি ক'ম আজি প্ৰথম আহিলোঁ বহুত ভাল লাগিছে এইফালে মহাদেৱে পাৰ্বতীক লৈ থকা তলৰ ফালে বহুত ভাল লাগিছে দেখা নাছিলোঁ আৰু এয়া হৈছে বাঘেশ্বৰীত মিঠাইৰ দোকান ইয়াতে ফিল্ডখন বহুত ডাঙৰ হয় আৰু অকণমান আপোনালোকক দেখুৱাই দিছোঁ চাওকচোন কি ধুনীয়া পৰিৱেশ আৰু ইয়াতে ডাঙৰ ফিল্ড আছে ইয়াতে গাড়ীবিলাক থ'ব পাৰে মানুহ বহুত হ'লেও মানে গাড়ীবিলাক থোৱাৰ সুবিধা আছে আৰু এইফালে এতিয়া আমি বামুণী গাঁৱেৰে ওলালোঁ মেইন ৰাস্তাৰে যাম আহোঁতে ভিতৰৰ ৰাস্তাৰে আহিছিলোঁ বামুণী গাঁও হৈ গোবৰ্ধনেৰে যাম আৰু সেইফালে মানে তেলো ভৰাব লাগে তেল ভৰাবও যাম সেইফালেৰে যাম সেইফালে ভিতৰৰ ৰাস্তাৰে সোমাব পাৰি আৰু ৰাস্তাটোত অকণমান দেখুৱাই দিছোঁ আপোনালোকক চাওকচোন কি ধুনীয়া মানে লাগিছে ৰাস্তাটো আৰু গছবিলাক সেউজীয়া আৰু সেইফালে পাহাৰ গোবৰ্ধনৰ পাহাৰৰ নাম শুনিছে আপোনালোকে জানে সকলোৱে মানে শ্ৰীকৃষ্ণ গোবৰ্ধন পাহাৰ যে দাঙিছিল ইয়াতে আছে গোবৰ্ধন পাহাৰ নাম শুনিছে কোনে জানে কমেণ্ট কৰি জনাবচোন আৰু তাত আছে শ্ৰীকৃষ্ণৰ ভৰিৰ খোজ আছে শ্ৰীকৃষ্ণ সেইবিলাকো আছে আপোনালোকক কেতিয়াবা গ'লে দেখুৱাই দিম আগতে গৈছিলোঁ আৰু কোনে ইয়াৰে চাই আছে কমেণ্ট কৰি জনাবচোন ইয়াতে বহুত চাব লগাও ঠাই আছে বহুত ধুনীয়া দেখুৱাম বাৰু কেতিয়াবা আপোনালোকক সুবিধা হ'লে গ'লে এতিয়া এইখিনি আপোনালোকে চাই লওক ৰাস্তাটো আহোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক দি যাব আৰু যদিহে মোৰ চেনেলত নতুন হয় কোনোবা তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰটোকে হ'বই আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই